Hello everyone, আপোনালোক সকলোকে মোৰ এটা নতুন ট্ৰেভেল ব্লগলৈ স্বাগতম জনালোঁ আৰু এয়া মই গৈ আছোঁ কাজিৰঙা অৰ্কিড বায়োডাইভাৰ্চিটি নগাঁৱৰ পৰা পুৱাতেই বুলি ওলালোঁ কাজিৰঙালৈ। এয়া আহকচোন মই আপোনালোকক সম্পূৰ্ণ মোৰ ভিডিঅ'টো দেখাওঁ। অৰ্কিড ৰিজৰ্টখন বায়োডাইভাৰ্চিটিখনলৈ এয়া আহি পালোহি, ভিতৰলৈ আমি বাট চৰাটোৰেদি সোমাই আহিছোঁ আৰু এতিয়া মই প্ৰথমে গেটৰ ওচৰত এটা ভিডিঅ' কৰি ল'লোঁ আৰু খুবেই ভাল লাগিছে। প্ৰথম এণ্ট্ৰি গেটটোত সোমাই এয়া আছিলে এণ্ট্ৰি ফিজ 100 per person আৰু তাৰপিছতে এতিয়া এইখন বায়োডাইভাৰ্চিটিৰ মেইন অৰ্কিড ফ্লাৱাৰ্ছ খুব ধুনীয়া ফুলবোৰ ভৰপূৰ হৈ আছে, মানে খুবেই ভাল লাগিছে আৰু চাৰিওফালে সেউজীয়া মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। ইয়াৰ পিছতে আহি পালোঁ, এয়া আছে আমাৰ অসমৰ ঐতিহ্যপূৰ্ণ কিছুমান সংৰক্ষণ কৰিছে তেওঁলোকে বস্ত্ৰ শিল্প আৰু তাঁতশাল আৰু লগতে বিভিন্ন ধৰণৰ মানে পাটৰ কাপোৰকে ধৰি জনগোষ্ঠীয় সকলোখিনি জনজাতীয় সাজপাৰ আৰু ইনষ্ট্ৰুমেণ্ট কিছুমান, যেনে ধৰক তাঁতশালৰ সঁজুলিকে ধৰি মাছ মৰা সঁজুলি, এনেধৰণৰ বিভিন্ন বস্তু মানে তেওঁলোকে ৰাখিছে আৰু খুবেই এইখিনি আমাৰ বাবে লাগতিয়াল, আমি জানিবলগীয়া আৰু চাবলগীয়া। ইয়াৰ পিছত আমি আহিলোঁ, এয়া শংকৰদেৱৰ মণিকূট ৰাখিছে এই ৰুমটোত আৰু এইফালে আছে আমাৰ খুবেই মৰম লগা গহনা বুলিয়ে কৈছোঁ, সকলোৰে পৰিধান কৰা সকলো জনজাতিৰ লোকৰ সকলোখিনিয়ে ধুনীয়াকৈ তেওঁলোকে সংৰক্ষণ কৰিছে। আমাৰ অসমীয়া গহনাসমূহো আছে ইয়াত আৰু লগতে তেওঁলোকে শিৱসাগৰৰ আমাৰ যি ঐতিহ্যপূৰ্ণ ৰংঘৰ কাৰেংঘৰ এই সকলোসমূহ ৰাখিছে ফটোসহ, যাতে আমাৰ বাহিৰৰ পৰা অহা পৰ্যটকসকলে চাব পাৰে আৰু এইসমূহ দেখি মই সঁচাকৈয়ে খুবেই মানে আপ্লুত হ'লোঁ আৰু খুব ভাল লগা এটা দিন পাৰ কৰিছোঁ ইয়াত। আহক আৰু আমি আগলৈ আৰু কি কি দেখিলোঁ আৰু ইয়াত কি কি আছে এই সকলোখিনি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বৰ্তমান প্ৰায়সমূহ লুপ্তপ্ৰায় হৈ যোৱা কিছুমান সামগ্ৰীয়ে কৈছোঁ বা আমাৰ প্ৰয়োজনীয় যিবোৰ দৈনন্দিন জীৱনত আগতে ব্যৱহাৰ কৰিছিলে, আমাৰ পৰম্পৰাগত সঁজুলি বাদ্যযন্ত্ৰকে ধৰি বিভিন্ন লাগতিয়াল বস্তুসমূহ এওঁলোকে ইয়াত এয়া সংৰক্ষণ কৰিছে। শিঙা, বাঁহী, পেঁপা, সকলো শংখ চক্ৰ সকলোখিনি ৰাখিছে আৰু এইসমূহ খুবেই চাবলগীয়া আৰু মোৰ সঁচাকৈ ভাল লাগিলে চাই। এয়া চাওকচোন আৰু আগলৈ কি কি দেখা পাওঁ আপোনালোকক সকলোখিনি দেখাম। আশা কৰোঁ আপোনালোকে মোৰ ব্লগটো চাই ভাল পাইছে। কণ কণ শিশুসকলৰ বাবে আছে এয়া এখন শিশু উদ্যান। অৰ্কিড বায়োডাইভাৰ্চিটিখনলৈ অহা প্ৰত্যেকজনে আমাৰ লোকনৃত্য বিহুকে ধৰি সকলোসমূহ এনেধৰণে উপভোগ কৰিলে আৰু তেওঁলোকৰ প্ৰদৰ্শন খুবেই শলাগ ল'বলগীয়া। প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে হৈ গছে বনে ভৰা অসমীয়া বিভূতি আহি নৃত্যানুষ্ঠানৰ কাষতে এয়া আছে কেকটাছৰ বিভিন্ন প্ৰজাতিৰ সংৰক্ষণৰ ঠাই আৰু ইয়াত বিভিন্ন প্ৰজাতিৰ কেকটাছসমূহ এনেধৰণে তেওঁলোকে সংৰক্ষণ কৰিছে। লগতে আছে বিভিন্ন প্ৰজাতিৰ আৰু বিভিন্ন ধৰণৰ উদ্ভিদসমূহ, যিসমূহ আমাৰ প্ৰাথমিক চিকিৎসাৰ লগতে বিভিন্ন আমাৰ ডাঙৰ মানে ৰোগৰো সমস্যাৰ পৰা আমাক
সহায় কৰে আঁতৰত ৰাখে তেনেধৰণৰ উদ্ভিদসমূহো তেওঁলোকে সংৰক্ষণ কৰিছে বিভিন্ন গছ লতাৰ বিভিন্ন ধৰণৰ মানিমুনিকে ধৰি কেতেকী ফুল বিভিন্ন প্ৰজাতিৰ যিমান পাৰি বাঁহসমূহ ৰাখিছে আৰু বিভিন্ন বাঁহৰ মাজত তেওঁলোকে ইয়াৰ নামসমূহ চিনাক্তকৰণভাৱে কৰি দিছে সেয়েহে এই ঠাইখনলৈ আহি সঁচাকৈয়ে মই বহুতখিনি নজনা কথাও জানিব পাৰিছোঁ আৰু আকৌ এয়া বিহু অনুষ্ঠান হৈয়ে আছে তেওঁলোকে 10 মিনিট 20 মিনিটৰ মূৰে মূৰে এনেধৰণে অনুষ্ঠানসমূহ কৰি থাকে আমারে নাচনি তোলা হতে নাচিছে মৰমৰ দিনে এইবাৰ আহিছোঁ পুখুৰীৰ পাৰলৈ ইয়াত আছে এটা পুখুৰীত ব'টিং কৰিব পাৰিব লগতে গাইড কৰিব এজন লোক থাকে আৰু বহিব পৰাকৈ ওচৰত আছে বিভিন্ন ধৰণৰ সুবিধা কৰি ৰাখিছে বেঞ্চিসমূহ আৰু চাংঘৰসমূহ লগতে শিল কেইটামানো আছে আৰু এয়া মই উঠিলোঁ নাৱত সম্পূৰ্ণ বায়'ডাইভাৰ্চিটিখন চালোঁ আৰু এতিয়া আহিছোঁ খাবলৈ ইয়াত সম্পূৰ্ণভাৱে থলুৱা ঘৰুৱা খাদ্য আছে এখন থালি পায় পাৰ প্লেট 200 rupees আৰু আশা কৰোঁ বিদেশী পৰ্যটকসকলে আমাৰ এই অসমৰ খাদ্যবিধ খাই ভাল পাব খাই কৰি লৈ এতিয়া অৰ্কিড বায়'ডাইভাৰ্চিটিক বাই বাই দি ঘৰলৈ বুলি আহিলোঁ নগাঁৱলৈ আৰু এয়া আছে গেটতে আপোনালোকে দেখা পাব ধুনীয়াকৈ আমাৰ সকলো জনজাতীয় বাদ্যযন্ত্ৰ লগতে সাজ পোছাক আৰু বিভিন্ন ধৰণৰ আ অলংকাৰসমূহৰ দোকানসমূহ আছে আৰু এতিয়া এয়া পালোহি ৰাস্তা কাজিৰঙাৰ ফালৰ পৰা আমি ওলালোঁ নগাঁৱলৈ আশা কৰোঁ আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিঅ'টো চালে আৰু স্কিপ নকৰাকৈ চোৱাৰ বাবে ধন্যবাদ থেংকছ ফৰ ৱাচিং মাই চেনেল বাই